নমস্কাৰ, স্বাগতম নতুন ভিডিঅ' এটালৈ। আজি বন্ধ আৰু পুৱাই পুৱাই কাম এটা হাতত লৈছোঁ। অলপ বিশেষ কাম এটা। মাজতে অলপমান ঘৰত খেলি মেলি চলি আছিলে, মানুহগৰাকী অকণমান গা ভাল নাছিলে, হস্পিটেলতো থাকিবলগীয়া হ'ল। এতিয়া আহিলে, ভাল পালে বৰ্তমান। ভাবিছোঁ নতুনকৈ কিবা এটা উপহাৰ এটা দিওঁ। উপহাৰটো কিনা নহয়, নিজে অলপমান বনাই মেলি দিম বুলি ভাবিছোঁ। তো চাই থাকক ভিডিঅ'টোত কি উপহাৰ দিওঁ, কি হয় ভিডিঅ'টোত। উপহাৰটোৰ কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিছোঁ। এনেকুৱা বাকচ এটা মই আনিছিলোঁ, আগতে আছিলেই। আগতে যদি কাৰোবাৰ মনত আছে, অলপ যদি কোনোবা ডাঙৰ হয়, তো মই এনেকুৱা বাকচ আগতে স্কুলত লৈ গৈছিলোঁ। আমাৰ দিনত বেগ নাছিলে, এনেকুৱা বাকচ আছিলে, টিঙৰ বাকচ। এইটো টিঙৰ বাকচে হয়, এনেকুৱা টিঙৰ বাকচ স্কুলত লৈ গৈছিলোঁ। চ' এতিয়া খালি এইটো অলপ কালাৰফুল হয়। ত' মই কি কৰিম, ইয়াৰ ওপৰত ব্লেক পেইণ্ট কৰিম, তাৰ ওপৰত কিবা এটা আঁকি মেলি মই গিফ্ট কৰিম। তো মই ইয়াৰ ওপৰত ব্লেক পেইণ্ট কৰিছিলোঁ, কিন্তু এইটো নৰখিলে। চ' সেইকাৰণে ইয়াক আকৌ মই মুচি দিলোঁ। মুচি এতিয়া ইয়াৰ ওপৰত মই স্প্ৰে পেইণ্ট কৰিম। স্প্ৰে পেইণ্ট কৰাৰ পিছতে আঁকিব পাৰিম চাগে, চাই লওঁ কি হয়। ফাৰ্ষ্ট অলপ মুচি লওঁ, চাফা কৰি লওঁ, তাৰপিছত স্প্ৰে পেইণ্ট কৰিম। স্প্ৰে পেইণ্ট কৰোঁতে অলপ সাৱধান হৈ থাকিব লাগে। মুকলি জেগাত কৰিলে বেছি ভাল, নহ'লে মুখত যদি মাস্ক এখন মাৰি লয় তেতিয়া বেছি ভাল, নহ'লে পেইণ্টটো উৰি মেলি মুখত সোমাই যোৱাৰ সম্ভাৱনা থাকে। আৰু মই অলপ কৰি চাওঁ কি হয়, ৰখে নে নৰখে। এইখিনিতো হৈ গ'ল, ছাইডকেইটা কৰি লওঁ। হৈ গ'ল স্প্ৰে পেইণ্ট কৰি, মোটামুটি ঠিকে আছে। স্প্ৰে পেইণ্ট কৰিলে এটা সুবিধা হয়, ৰংটো বহুত সোনকালে শুকাই যায়। তো এইটো অলমষ্ট শুকাই যাব। এতিয়া মই অলপ টাইমৰ পিছত ইয়াত আঁকিব ল'ম। দেখাই আছোঁ কি আঁকো, কেনেকুৱা আঁকো, চাই থাকক। এইখন মোৰ মাস্কখন, তাই মোক গিফ্ট দিছিলে এখন কৰোণা টাইমতে। তো এইখনত যি আছে সেইটোকে মই বাকচটোত আঁকিম, চেষ্টা কৰোঁ। মোৰ ওচৰত কিন্তু গোটেইকেইটা ৰং খুব সম্ভৱ নাই, চাই লওঁ কি হয় কি নহয়, কিমানখিনি মিলাব পাৰোঁ। সময়ো বেছি নাই, এফালে যাবলগীয়া আছে খৰধৰকৈ। কি হয়, ৰংটো খুব সম্ভৱ শুকালে চাগে। ৰং শুকালে তো আৰম্ভ কৰোঁ। ক'ত আছে কামটো একোন কৰিলোঁ, কিন্তু আকৌ মাতি দিলে। তাৰমানে তাই গম নাপায় মই ওপৰত মনে মনে আঁকি আছোঁ, কামটো ওপৰত মনে মনে কৰি আছোঁ। মাতি দিলে কাৰণে এতিয়া তলৰ পৰা আহোঁ। পিছৰখিনি কেতিয়া আঁকিব পাৰিম ঠিকনা নাই, চাই লওঁ কি হয়। ইমানখিনিলৈকে হ'ল। ফুলপাহ গুলপীয়া কৰি দিছিলোঁ, কিন্তু গুলপীয়া ভাল লগা নাই, সেইবাবে তাক আকৌ ৰঙা কৰি দিছোঁ। এনেকৈ ইয়াৰ পৰা গোটেইখন কৰিম। ফ্ৰণ্ট ছাইডটো এইফালে কৰি আছোঁ, সময় লাগিব। আজি নহ'লেও গধূলিলৈকে হৈ যাব চাগে। তো চাই থাকক ভিডিঅ'টো। এইটো ফাইনেল প্ৰডাক্টটো। অলপ ইয়ালৈকেও আঁকি দিলোঁ, অলপ বেছি জিলিকিছে ফ্লেছটোৰ কাৰণে। এইটো আৰু মুঠতে এতিয়া কি কামত ব্যৱহাৰ কৰিব আৰু বাইদেৱে। মই এটা কৈছোঁ, খাৰুমণি থুৰিয়া ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। আৰু এইখিনিত মই লিখি দিছোঁ তাইৰ নামটো উৰ্দুত। এইটোৱে আৰু আঁকি হৈ গ'ল। এতিয়া ফটোটো পূৰা পাৰফেক্টলি পিছত দেখাই আছোঁ। এতিয়া মানে লাইটত ভালকৈ নুঠে। ইয়াত মই বহুত কষ্ট কৰি মেলি উৰ্দুত ৰেশমা বুলি লিখি দিছোঁ। ফাইনেলি মই মানুহজনীক দেখি গ'ল। অভিয়াছলি মানুহজনীৰ ওপৰত মই কি কৰি আছিলোঁ বুলি অনুসন্ধান কৰিব আহোঁতে দেখি গ'ল। সেইকাৰণে অকণমান আঁকিব থাকিলে দি দিয়াটো ভাল। এতিয়া মানুহজনী গাটো ভাল নাই, এতিয়া দুৰ্বল হৈ আছে। তাৰপিছত দেখিব পাৰিছে ক্ষীণাই মেলি মানুহজনী বগাই গ'লগৈ। ফাইনেলি এতিয়া মই এইটো দিম। দিয়াৰ আগতে মানুহজনীয়ে মোক সুধিছে এইটো মই কি কৰিম বুলি। কি কৰিব, ইয়াত ভাব খাৰুমণি থুৰিয়া। ভালকৈ ৰ'বা, খালি ৰং লাগি যাব। মানে কোৱা এতিয়া। মাই গড, হৈ যাব। ধন্যবাদ। ভিডিঅ'টো